নমস্কাৰ মই বিশেষ চাংমাই প্ৰথমতে আপোনালোক আমাৰ ইউটিউব চেনেল বিআৰ এডুকেশ্যন অলৰাউণ্ডাৰলৈ স্বাগতম জনাইছো আজি আকৌ এটি নতুন ভিডিঅ লৈ আপোনালোকৰ মাজত আহিছো আজি আমি আলোচনা কৰিম ক্লাছ 9 ৰ এক্সাৰসাইজ 6.2 ৰ ওপৰত তো আমি আগৰ এটি ভিডিঅত এক্সাৰসাইজ 6.2 ৰ 2 নম্বৰ কোৱেশ্চন আনসাৰ লৈকে সলভ কৰিছো সলিউশন কৰিছো আজি আমি 3 নম্বৰ কোৱেশ্চনৰ পৰা আৰম্ভ কৰিম সো 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে চিত্ৰত PQR PRQ চিত্ৰত মানে এটো চিত্ৰ মই ইয়াত আঁকি লৈছো দিয়া আছে PQR মানে এই কোনটো কথা কৈছে PQR PRQ মানে এই কোনটো কথা কৈছে সো এ দিয়া আছে এনেকৈ লিখি দিয়া আছে কোন PQR PRQ তেন্তে প্ৰমাণ কৰিব লাগে যে PQS PRT মানে এই কোণটো আৰু এই কোণটো সমান বুলি আমি কি কৰিব লাগে প্ৰমাণ কৰিব লাগে এতিয়া নাও এইডাল ST এডাল সৰল ৰেখা আৰু PQ আৰু PR দুডাল ত্ৰিজ্যক ST ৰ ওপৰত PQ এডাল ৰেখা এতিয়া এই PQ এডাল ৰেখা বুলি কৈছো আমি এই PR ডাল আমি নাই বুলি ধৰি ললো 10 সেকেন্ডৰ কাৰণে সো এটো ST ৰ ওপৰত PQ এডাল যদি সৰল ৰেখা এডাল যদি ৰেখা হয় আৰু ST ডাল এডাল সৰল ৰেখা সো এই ST ডালক এই PQ ডালে দুটা ভাগত ভাগ কৰিছে এই ভাগ দুটা কি হল তেনে হলে ST কি হ'ব কোণ PQS প্লাস কোণ PQR মানে এই কোণটো আৰু এই কোণটো দুটা এই কোণ দুটাৰ সমষ্টি ST ডাল নহয় জানো এডাল সৰল কোণ ST টো এডাল সৰল ৰেখা হয় সো এডাল সৰল ৰেখা এটা সৰল কোণৰ সৃষ্টি কৰে সো এই ST ৰেখাডালক এই সৰল ৰেখাডালক এই PQ এডাল ৰেখাখণ্ডই দুটা ভাগত ভাগ কৰিছে সো ST এডাল সৰল ৰেখাৰ মান আমি কি জানো সদায় এডাল সৰল ৰেখাৰ মান 180 ডিগ্ৰী হয় এটো আমি জানো তো তেনে হলে কি হ'ব PQS প্লাস PQR হ'ব এটো আমি ইকুৱেচন 1 বুলি ললো এটো আমি ইকুৱেচন 1 বুলি ললো তাৰ পিছত এটা আমি মহাই দিছো এটা আমাক এটা দিয়া আছিল যে এটো আকৌ লিখি লৈছো PQR PRQ বুলি দিয়া আছে তাৰ পিছত আকৌ এই ST একেই সৰল ৰেখাডালৰ ওপৰত এই ST ৰেখাডালৰ ওপৰত PR ডাল এটা উন্নতি হয় সো ST ৰ ওপৰত PR এডাল ৰেখা এটাকে কি হ'ব ইয়াতো ST কি হ'ব PRQ আৰু PRT হ'ব তাৰমানে এডালে এই সৰল ৰেখাডালক দুটা ভাগত ভাগ কৰিছে ভাগ দুটা কি PRT আৰু PRQ এই দুটা কোণ হয় সো PRQ প্লাস সমষ্টি সো প্লাস PRT ইয়াৰ ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী ইজ ইকুৱেল টু কিমান হ'ব PRQ প্লাস PRT এটো আমি ললো ইকুৱেচন 2 বুলি ললো
এতিয়া এটো ইয়াত লিখি লৈছো 180 degree is equal to কোণ PRQ plus PRT এটো ইকুৱেশ্যন 2 এতিয়া ইকুৱেশ্যন 1 and 2 পৰা 1 আৰু 2 পৰা এতিয়া আমি চাম যে আমাক কি দিয়া আছিল PQR is equal to PRQ লি দিয়া আছে এতিয়া আমি কি লিখিম বা কি দিয়া আছে PQR আৰু কি দিয়া আছে PRQ লি দিয়া আছে সো প্ৰথমতে এটা লিখি লৈছো এনে এতিয়া এটো PQS plus PQR is equal to তাৰপিছত আমি কি লিখিম PRQ plus PRT এতিয়া ইয়াৰ প্ৰশ্ন উদয় হ'ব এই প্ৰশ্নটো কি হ'ব যে PQS plus PQR is equal to PRQ plus PRT কি হ'ব কাৰণ এই PQS plus PQR is equal to 180 ডিগ্ৰী আৰু এই PRQ plus PRT is equal to 180 ডিগ্ৰী তাৰ মানে এই দুইটা সমান ইকুৱেশ্যন 1 আৰু 2 দুইটা সমান যেহেতু ইয়াৰ দুইটাৰে মান একেই সমান গতিকে আমি কেনেকৈ লিখিব পাৰিম দুইটা সমান বুলি লিখিব পাৰিম এতিয়া আমাক ইয়াত প্ৰশ্নমতে দিয়া আছিল according to the question যে question কি দিয়া আছিল আমাক কোণ PQR is equal to PRQ লি দিয়া আছিল আমাক কি দিয়া আছিল PQR is equal to এই ফলৰ পৰা আমি PRQ এৰুৰা আমাক ইকুৱেশ্যনত কোৱেশ্যনৰ মতে দিয়া আছে গতিকে এৰুৰা আমি কি কৰিলো কাট কৰি দিলো সো কাট কৰি দিয়া পাছত আমাৰ এই সমীকৰণত কি থাকি গল ইয়াত কি থাকি গল ইয়াত থাকি গল PQS আৰু সমান চিহ্ন ৰাইট হেণ্ড সাইডত থাকি গল PRT তো বাকি এৰুৰা থাকি গল গতিকে এৰুৰা আমি বস্তু লিখি দিলো PQS is equal to লিখিলো আমি কি লিখিলো PRT বুলি লিখিলো সো আমাৰ কোৱেশ্যনত কি আমাক প্ৰমাণ কৰিব দিছিল যে PQS is equal to PRT বুলি আমাক প্ৰমাণ কৰিব দিছিল এটো আমাৰ প্ৰমাণ হৈ গল সো আজি ইমানতে ভিডিওটো সামৰিছো যদি ভিডিওটো চাই ভাল লাগিলে তেনেহলে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰিব ভিডিওবোৰ লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব আৰু যদি কিবা বুজি নোপোৱা থাকে তেনেহলে আমাৰ ডেসক্ৰিপচনত ইনষ্টাগ্ৰাম আইডি এটা দিয়া থাকিব তাত গৈ পোষ্ট কৰিব আপোনালোকৰ কোৱেশ্যন বিলাক আৰু WhatsApp নাম্বাৰ এটা দিয়া থাকিব তাতো আপোনালোকে আপোনালোকৰ কোৱেশ্যন বিলাক সেন্ড কৰিব পাৰিব সো আজি ইমানতে সামৰিছো